যোৱাকালি ধেমেচিত অনুষ্ঠিত হোৱা ধেমেচি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনখনিৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আৰু তাৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱাওঁ ব'লকচোন সোমাই যাওঁ। প্ৰথমে সোমাই আহি দেখিলোঁ ইয়াত বিভিন্ন ধেমেচি অঞ্চলৰ যি শিক্ষা প্ৰতিষ্ঠানসমূহ আছে তাৰ শিক্ষা প্ৰতিষ্ঠানসমূহে বিহু সন্মিলনখনিলৈ অহা ৰাইজলৈ শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰিছে। তাৰপিছতে সোমাই আহি এটা দেখিলোঁ চেলফি জ'ন ধেমেচি সন্মিলিত যুৱ মঞ্চ, ওপৰত লিখা আছে আই লাভ ধেমেচি। ইমান ধুনীয়াকৈ এটা ৰংঘৰ প্ৰস্তুত কৰিছিলে উদযাপন সমিতিসকল বিষয়ববীয়াসকলে। ইয়াত চেলফি মাৰিবলৈ বহুত মানুহ হেতাৰব লাগিছিলে। এতিয়াও কাম সম্পূৰ্ণ হোৱাগৈ নাই, তেওঁলোকে কামৰ হাতে কামে লাগি আছে। ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছিলে। পতাকা উত্তোলন কাৰ্যসূচী আপোনালোকক দেখুৱাম, সম্পূৰ্ণ কাৰ্যসূচীয়ে দেখাম। এয়া এটা স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ, তেওঁলোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিছিলে। আৰক্ষী অনুসন্ধান কক্ষ, ইয়াত আৰক্ষীক থাকিবৰ কাৰণে ইমান ধুনীয়া এটা বনাই দিছিলে স্থান। ধেমেচি সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত স্থানীয় আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় বহাগী বিদায় সন্মিলন। ইখন হৈছে মূল মঞ্চ। ধেমেচি সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত স্থানীয় আৰু শুভাকাংক্ষী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ধেমেচি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলন। স্থান শিক্ষাবিদ বীৰেন বুঢ়াগোহাঁই সোঁৱৰণি প্ৰেক্ষাগৃহ, ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়, 30 বহাগ 14 মে দেওবাৰ 2023। প্ৰয়াত প্ৰধান শিক্ষক ৰত্নেশ্বৰ শইকীয়া সোঁৱৰণি মঞ্চ, দাতা ৰূপা শইকীয়া বৰা, শ্ৰীযুত বাবাতি বৰা। মঞ্চত বৰ্তমান একো অনুষ্ঠান আৰম্ভ হোৱাই নাই, গতিকে খালী চকী দেখিছে, কিন্তু পিছত পৰ্যায়ত দেখিছে কিমান ধুনীয়া মানুহ হৈছে। এতিয়া ব'লকচোন যাওঁ পৰৱৰ্তী কাৰ্যসূচী কি কি আছে আমি কাৰ্যসূচীলৈ যাওঁ। এয়া আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি, তেখেতক সন্মান জনাব আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াই তেখেতক। আৰু লগত আছে আমাৰ ধেমেচি সন্মিলিত যুৱ মঞ্চৰ সন্মানীয় সভাপতি অমৰজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতকো এখন প্ৰণাম গামোচাৰে সম্বৰ্ধনা জনাব। তাৰপিছত দুয়োগৰাকী সভাপতি আৰু আমাৰ সন্মানীয় বিষয়ববীয়াসকলে পতাকা উত্তোলন কৰিব। অনুষ্ঠানৰ মাজলৈ যাওঁ আমি। ইয়াৰ মাজত সন্মিলিত যুৱ মঞ্চ ধেমেচিৰ সন্মানীয় সভাপতি শ্ৰীযুত অমৰজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতক এখন ফুলাম গামোচাৰে সন্মান যাচিছে উদযাপন সমিতিৰ সন্মানীয় সম্পাদক মুন বুঢ়াগোহাঁই ডাঙৰীয়া। উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি ডাঙৰীয়া উপস্থিত আছে, তেখেতক সন্মান যাচিব বিচাৰিছে উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া জোন দিহিঙীয়ে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এয়া আমাৰ সন্মানীয় কাৰ্যকৰী সভাপতি বিপ্লৱ বৰা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত মোহনলাল উপাধ্যায় ছাৰ, তেখেতক অনুষ্ঠানৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ বৃক্ষৰোপক হিচাপে আমন্ত্ৰণ জনাইছিলে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। গতিকে তেখেতকো উদযাপন সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু সন্মান যাচিবৰ কাৰণে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে বিচাৰিছে তেখেতক সন্মান যাচিব উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া শ্ৰীযুত বিপ্লৱ বুঢ়াগোহাঁই ডাঙৰীয়া। এয়া বিপ্লৱ বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতে উপাধ্যায় ছাৰক এখন ফুলাম গামোচাৰে সন্মান যাচিছে। প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় বহাগী বিদায় সন্মিলন, স্থান শিক্ষাবিদ বীৰেন বুঢ়াগোহাঁই সোঁৱৰণি প্ৰেক্ষাগৃহ, ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়, তাৰিখ 30 বহাগ 14 মে 2023। আৰু ইয়াৰ লগে লগে ধেমেচি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি আৰু ধেমেচি সন্মিলিত যুৱ মঞ্চৰ সন্মানীয় সভাপতিয়ে পতাকা উত্তোলন কৰিব আৰু তেওঁলোকক সহায় সহযোগ কৰিব উদযাপন সমিতি আৰু সন্মিলিত যুৱ মঞ্চৰ সম্পাদকসকলে। ব'লকচোন আমি কাৰ্যসূচীৰ মাজলৈ আমিও যাওঁ আগবাঢ়ি। এয়া তেওঁলোকে পতাকা উত্তোলনৰ কাৰ্যসূচী দেখি আগবাঢ়িছে। সোঁফালৰ পতাকাখন উত্তোলন কৰিব ধেমেচি সন্মিলিত যুৱ মঞ্চৰ সন্মানীয় সভাপতি অমৰজ্যোতি বৰুৱা ডাঙৰীয়া, আৰু বাওঁফালে পতাকাখন উত্তোলন কৰিব
ধেমেচি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি কেশৱ গগৈ ডাঙৰীয়াই আৰু তেওঁলোকক সহযোগ কৰিব তৰুণ দিহিঙীয়া, তেখেত হৈছে সন্মিলিত যুৱ মঞ্চ ধেমেচি সন্মানীয় সম্পাদক, আৰু পিংকু চাংমাই আৰু মুন বুঢ়াগোহাঁই, তেওঁলোক হৈছে ধেমেচি কেন্দ্ৰীয় বহাগী বিদায় সন্মিলনৰ যুটীয়া সম্পাদক। আৰু লগত সহযোগ কৰিছে জোন দিহিঙীয়া, তেখেত উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া। তিনিটা মাৰি দিব, তিনিটা। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে ধেমেচি সন্মিলিত যুৱ মঞ্চৰ সন্মানীয় সভাপতি ডাঙৰীয়াই বক্তব্য আগবঢ়ায়। শুনকচোন তেওঁৰ বক্তব্য। ধেমেচি সন্মিলিত যুৱ মঞ্চৰ উদ্যোগত আৰু স্থানীয় তথা শুভাকাংক্ষী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা বহাগী বিদায় সন্মিলনৰ প্ৰথম কাৰ্যসূচীত উপস্থিত থকা সমূহ বিহুপ্ৰেমী ৰাইজলৈ ধেমেচি সন্মিলিত যুৱ মঞ্চৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী আছিলে স্মৃতি তৰ্পণ। স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিপ্লৱ বৰা ডাঙৰীয়াই। ব'লকচোন আমি কাৰ্যসূচীৰ মাজলৈ আগবাঢ়ি যাওঁ। স্মৃতি তৰ্পণ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছৰ কাৰ্যসূচী আছিলে বৃক্ষৰোপণ কাৰ্যসূচী, আৰু বৃক্ষৰোপক হিচাপে উদযাপন সমিতি বিষয়ববীয়াসকলে নিমন্ত্ৰণ জনাইছিলে ধেমেচি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায় ছাৰক, আৰু তেখেতৰ উদ্বোধনী ভাষণ আগবঢ়ায়। আৰু ৰাইজক উদ্দেশ্যি কাৰ্যকৰী সভাপতি বিপ্লৱ বৰা ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। আৰু ইয়াৰ পিছৰ কাৰ্যসূচী আছিলে বৃক্ষৰোপণ কাৰ্যসূচী, আৰু তেখেতৰ ভাষণৰ পিছতে আমি লৈ যাম আপোনালোকক বৃক্ষৰোপণ কাৰ্যসূচীলৈ। এই ক্ষেত্ৰত আগুৱাই যাবৰ বাবে বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই যাবৰ বাবে আৰু ইয়াকে কৈ বহুত আহ্বান জনাইছোঁ, আৰু লগতে স্মৃতি তৰ্পণ অনুষ্ঠানটো সকলোৰে বাবে মুকলি কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। পৰৱৰ্তী কাৰ্যসূচী আছিলে বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপক মোহনলাল উপাধ্যায় ছাৰক সহযোগ কৰিছে হেমন্ত ফুকন আৰু জোন দিহিঙীয়া, তেখেতসকল উদযাপন সমিতিৰ অন্যতম বিষয়ববীয়া। বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আছিলে কণী যুঁজ প্ৰতিযোগিতা। উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছিলে ক্ষেত্ৰধৰ ফুকন ডাঙৰীয়া, তেখেতো আমাৰ মাজত উপস্থিত হৈছেহি, আৰু প্ৰতিযোগীসকলো উপস্থিত হৈছে। তো গতিকে আমি যাওঁচোন ব'ল উদ্বোধনী অনুষ্ঠানৰ মাজলৈ। এয়া ক্ষেত্ৰধৰ ফুকন ডাঙৰীয়া, তেখেতে আমাৰ মাজত উপস্থিত হৈছেহি। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ বিষয়ববীয়াসকলে, আৰু তেখেতৰ এখন সম্বৰ্ধনা পত্ৰ জনাইছে তৰুণ দিহিঙীয়াই, উদযাপন সমিতিৰ বিষয়ববীয়া। লগতে তেখেতৰ উদ্বোধনী ভাষণৰ পিছতে আমি লৈ যাম আপোনালোকক কণী যুঁজ প্ৰতিযোগিতাৰ মাজলৈ। অলংকাৰ হ'লেও এই আমাৰ নৱবৰ্ষৰ আমাৰ কণী যুঁজ প্ৰতিযোগিতাৰ পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই নিবৰ কাৰণে বিচাৰকসকললৈ মাতৃমান আগবঢ়াইছোঁ। এয়া কণী যুঁজ প্ৰতিযোগিতা শুভাৰম্ভ কৰিব বিচাৰিছে। শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সন্মানীয় সভাপতি, কাৰ্যকৰী সভাপতি আৰু উদ্বোধক ক্ষেত্ৰধৰ ফুকন ডাঙৰীয়া, আৰু আমাৰ স্থানীয় ব্যক্তি শৈলেন দিহিঙীয়া ডাঙৰীয়া।
এয়া বিচাৰকসকলে প্ৰতিযোগীসকলৰ যিবিলাক কণী আনিছিলে সেই কণীবিলাক নিৰীক্ষণ কৰি আছে। নিৰীক্ষণ কৰি এটাৰ পিছতে মূল প্ৰতিযোগিতাখন বঢ়িয়া প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰথম এজন কণমানি প্ৰতিযোগী, আৰু আমি আপোনালোকক জনাবলৈ পাই সুখী যে এই কণমানি প্ৰতিযোগীজনেই বিজয়ী প্ৰতিযোগী। এনেদৰে প্ৰতিযোগিতাসমূহ চলি গৈ থাকিল। ইয়াৰ পিছতে হ'ল বিহু নাচ প্ৰতিযোগিতা। তাৰ মাজতে উদযাপন সমিতিয়ে বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰিছিলে। পদ্মা হেল্থ কেয়াৰ মৰাণৰ পৰা তেওঁলোকক আমন্ত্ৰণ জনাইছিলে। তেওঁলোক আমাৰ মাজত উপস্থিত হৈছিলে আৰু তেওঁলোকৰ যি স্বাস্থ্য শিবিৰো আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিলে। আমি প্ৰতিটো কাৰ্যসূচী আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম, কিন্তু একেটা ভিডিঅ'তে যিহেতু সকলোবিলাক দেখুওৱা সম্ভৱ নহয়, গতিকে মই আপোনালোকক খণ্ডকৈ মই ভিডিঅ'বিলাক আগবঢ়াম। ইমান দীঘলীয়া কৰিলে আচলতে অসুবিধা হয়, গতিকে মই প্ৰতিটো অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচী মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই নিশ্চয় ভাল পাব বুলি মই আশা ৰাখিছোঁ। আৰু যদি চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'বিলাক লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব যিসকলে কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। পুনৰবাৰ মই প্ৰতিজন দৰ্শকলৈ অনুৰোধ জনাইছোঁ, যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ। এয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ তেওঁলোকে মুকলি কৰিবলৈ আগবাঢ়িছে। এয়া আমাৰ উদ্বোধক মহোদয়, আৰু ইয়াৰ পিছতে তেওঁলোক উপস্থিত আছে আমাৰ পদ্মা হেল্থ কেয়াৰৰ বিষয়ববীয়াসকল। আজি অনুষ্ঠানটোলৈ আৰু উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি পাপু গগৈ ছবি দিব লাগে সকলোৱে। ভূঞা নগৰীলৈ আমাৰ এই ধন্যবাদ জনাইছোঁ। আমাৰ লগত উপস্থিত আছে ছায়া ফুকন, এগৰাকী চিকিৎসা কৰ্মী ছায়া ফুকন। মই ছায়া ফুকন আমাৰ উদযাপন সমিতিৰ আদৰণি জনাইছোঁ আৰু কাৰ্যসূচী ছায়া ফুকন সন্মান জনাইছোঁ। এটা অনুষ্ঠান আমি চেষ্টা কৰাটো উচিত বুলি ভাবোঁ। এয়ে আজি পিতাঘাটি স্বাস্থ্যতে মুকলি কৰিবৰ কাৰণে বঢ়াই অনুৰোধ জনালোঁ। আৰু সকলো ওচৰৰ চাপি আহক। বৰ্তমান ইয়াৰ পিছৰ কাৰ্যসূচীত আছিলে পিঠা পনা প্ৰতিযোগিতা কাৰ্যসূচী। যিহেতু পিঠা পনা প্ৰতিযোগিতাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মাত্ৰ এগৰাকী প্ৰতিযোগী আহিলে, গতিকে প্ৰতিযোগিতাটো আচলতে অনুষ্ঠিত হয়তো নহ'ল বুলিয়ে ক'ব লাগিব। কিন্তু যিহেতু তেওঁ এগৰাকী আহিছিলে, তেখেতক হয়তো কেনেধৰণে আচলতে পুৰস্কৃত কৰা হ'ল মই বিষয়টো হয়তো অৱগত বৰ্তমান নহয়, গতিকে মই সেই বিষয়ে আপোনালোকক এতিয়া বৰ্তমান জনাব নোৱাৰিম। এয়া পিঠা, বিভিন্ন পিঠা তেওঁ আনিছিলে। তিল পিঠা, তেল পিঠা, এয়া নাঙল ধোৱা পিঠা। আচলতে এয়াই আমাৰ সংস্কৃতি, এয়াই আমাৰ পৰম্পৰা, এয়াই আমাৰ ৰীতি নীতি, এয়াই আমাৰ বিহু। তেতিয়াহ'লে কিন্তু আমি জাতিটো অকল উৎসৱ পতা এটা জাতি হৈ থাকিম, বাকী আমাৰ একো নহ'ব পাৰে। গতিকে এইটো ভিডিঅ' ইমানতে সামৰিম, আৰু পৰৱৰ্তী কাৰ্যসূচী আৰু বিহু হুঁচৰিবিলাক চাই যাবৰ কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।